MCLA নমিনেটেড MCLA মাধৱ কাৰ্কি ডাঙৰীয়া আজি 2 ঘণ্টামান আগত এক্সপায়াৰ্ড হৈ গ'ল। তো আমি ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টে আমি কণ্ডোলেঞ্চ কৰিছোঁ আৰু এই মেছেজটো আমি দিম আৰু আমি খবৰ ল'ম পৰিয়ালৰ লগত যোগাযোগ কৰি পেলাই কি সহায় কৰিব পাৰে আমি দলৰ হৈ সেইটো অফিচিয়েলটো কিবা একটা যাব কিন্তু দল হিচাপেও আমি কিবা একটা সহায় কৰিব পাৰে নেকি সেইটো পৰিয়ালৰ লগত আমি আলোচনা কৰিম আৰু BPF দলৰ ফাউণ্ডাৰ বুলি আমি ক'ব পাৰোঁ। মাধৱ কাৰ্কি ডাঙৰীয়া বহুত বছৰৰ পৰা BPF জন্ম হোৱাৰ পৰাই সি আমাৰ লগত একেলগে কাম কৰিছিল আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ লগত একেলগে আন্দোলনত ইহঁতে কাম কৰিছিল। গোৰ্খা জাতীয় হিচাপে ৰিপ্ৰেজেণ্ট কৰি পেলাই কাম কৰিছিল। তো যেন হওক আমি ইয়াত স্মৰণীয় একটা কিবা আমি চিন্তা কৰিম পাৰ্টি লাইনত।